Hello everyone, good morning. আজি পাকোৱাৰ প্ৰথমটো দিন গোঁসাই মূৰত দিয়া। চ' আজি একদম ৰাতিপুৱা উঠি ফ্ৰেছ হৈ পটাপট চাদৰ মেখেলা পিন্ধি আমি এতিয়া নামঘৰ যাম আমাৰ মাধৱ থানত। বহুত ডাঙৰকৈ পাতে মাধৱ থানত কলিয়াবৰ বহুতে জানে চাগে, বহুতে আহিছে প্ৰতিবাৰে যাওঁ, আমাৰ ঘৰৰ ওচৰতে হয়। চ' এতিয়া ওলালোঁ গাই কৰি অলপমান আৰু ওলাবলৈ বাকী আছে, কাপোৰযোৰ পিন্ধি ল'লোঁ ফাৰ্ষ্টত। চাই থাকক ভিডিঅ'টো। একদম মিনিমাল মেকআপ এটা কৰিম যিহেতু নামঘৰলৈহে যাম। চুলিখিনি পিছত ঠিক কৰিম। পটাপট মুখখন এখন ঠিক কৰি লওঁ। মইশ্চাৰাইজ কৰিয়েই ল'লোঁ মই অলৰেডি। চ' অকণমান ডাৰ্ক চাৰ্কলৰ কাৰণে কনচিলাৰ, যিহেতু মিনিমাল মেকআপ লুক দিম। চ' অকণ ডাৰ্ক লিপষ্টিক সানিলে ভাল লাগিব। কাৰাটো মাষ্ট বি বিকজ মই আইলাইনাৰ নাসানো। এতিয়া জাষ্ট চুলিখিনি আছে আৰু চুলিখিনি কপা বান্ধি লওঁ সৰুকৈ। এয়া মই ৰেডি, এতিয়া মাহঁতলৈ ৰৈ আছোঁ। যাম আৰু নামঘৰলৈ। চাই থাকক ভিডিঅ'টো। এয়া মোৰ মা আৰু খুৰী, যিহেতু আমাৰ ঘৰৰ ওচৰতে, চ' আমি খোজকাঢ়িয়ে গৈছোঁ। মাধৱ থান আহি পাই গ'লোঁ। দেখিছে নহয় যিহে ভিৰ। ফাৰ্ষ্টতে চাকি বন্তি অলপ কিনি লওঁ তাত জ্বলাবলৈ। আনিব লাগে আনিব নালাগে ন। ইয়াতে চাকি জ্বলাব লাগিব অকণমান ৰৈ, কাৰণ ইয়াতো ভিৰ আছে। এতিয়া নামঘৰৰ ভিতৰত গৈ সেৱা কৰিমগৈ। হেপ্পী হোলী গাইজ, হেপ্পী হোলী। একো নুশুনে, একো কৈ লাভ নাই। মই দেখাই দিছোঁ এখন চাওক গাইজ, এয়া আমাৰ ব্লগাৰ। আমি যাবই লাগে আৰু ঘৰলৈ যাম গাইজ। কালি ৰথ কৰিব আৰু কালিখিনিও দেখাম বাৰু, কাৰণ এইকেইটা ব্লগে দিম আপলোড। কালিখিনিও আপোনালোকে চাব পাৰিব। আমাৰ ঘৰ ফালেদি যাব। নেক্সট ডে ঘৰতে অলপমান হোলী খেলি ৰীল বনাই কৰি মই আৰু ভণ্টি দেৰিয়ে হৈ গ'লগৈ, আমাৰ আবেলিয়ে হৈ গ'ল বনাওঁতে। প্ৰিপাৰেশ্যন কিহৰ কাৰণে? নহয় এইফালে দি এনেকৈ এক পাক হৈ এনেকৈ হৈ চ' এইটো ৰাস্তা দি আহিব, আহি পেলাই ইয়াত হেৰিত মানে গোসাঁই থৈ প্ৰসাদ খাব ইয়াতে। ভাত খাই চ' এনেকৈ হৈ পেলাই এনেকৈ আকৌ মাধৱ থান যাবগৈ। 6টা-7টা বাজিব আৰু আমাৰ হৈ গ'ল ডেক'ৰেশ্যন। কি কেমেৰা? GoPro। এতিয়া গোসাঁই আহিবলৈহে বাকী আছে আৰু বাকী হৈ গ'ল। আমি ৰৈহে আছোঁ, আহাহে নাই। ভাল দেখিব। এতিয়া প্ৰসাদ খোৱা পৰ্ব। গোসাঁই যোৱাৰ পিছত আমাৰ চোতালতে চবেই মিলি প্ৰসাদ খাওঁ। অ'কে, এই ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ চবেই চাই ভাল পালে।
আৰু মই যিমান পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ দেখাবলৈ